এখন পৃথিৱীত ভগৱান প্ৰত্যেকজন মানুহকে প্ৰত্যেকটো জীৱকে স্পেচিয়েল কৰি বনাইছে। আপুনি মোৰ লগত নিমিলে, মই আপোনাৰ লগত নিমিলো। মই যিখিনি মোক ভগৱানে যিখিনি দিছে এইখিনি আপোনাক দিয়া নাই, আপোনাক যিখিনি দিছে এইখিনি মোক দিয়া নাই। ভগৱানে কিন্তু প্ৰত্যেকজন মানুহকে প্ৰত্যেকটো জীৱকে স্পেচিয়েল কৰি বনায়। কিন্তু তাৰ পাছতো আমি এখন পৃথিৱীত আহি সদায় ভাবোঁ মই ইয়াৰ নিচিনা কিয় নহ'লো, মই তাৰ নিচিনা কিয় নহ'লো। আচলতে এখন পৃথিৱীত ভগৱানে আপোনাক ইমান সুন্দৰকৈ বনাইছে, ইয়াতকৈ আৰু ডাঙৰ কথা, ডাঙৰ সম্পত্তি আপোনাৰ কাৰণে একো হ'ব নোৱাৰে। আমি জীৱনৰ যুদ্ধত সদায় কেতিয়াবা বেলেগৰ কথা ভাবি দুখী হওঁ, বেলেগৰ কথা ভাবোঁ, বেলেগৰ নিচিনা কিয় নহ'লো বুলি ভাবোঁ। কিন্তু আচলতে এইটো ভাবিবলগীয়া কথা হয় জানো? আহকচোন আমি এটা কাহিনীৰ দ্বাৰা এই কথাখিনি আজি বুজাৰ চেষ্টা কৰিম। এজনী কাউৰী আছিল। কাউৰীজনী ক'লা চেহেৰাটোক লৈ তাই সদায় দুখ কৰে। এদিন তাই গছৰ ওপৰত বহি কান্দি আছিল। তেনে সময়তে এজন সাধু সন্ত আহি গছজোপাৰ তলত জিৰণি লৈছিল আৰু সাধুজনে দেখিলে যে কাউৰীজনীয়ে গছৰ ওপৰত কান্দি আছে। সাধুজনে তেতিয়া কাউৰীজনীক সুধিলে, তই কিয় কান্দি আছা ইমান? তেতিয়া কাউৰীজনীয়ে ক'লে, মোৰ নেকান্দিবলগীয়া এনে কি আছে জীৱনটোত? মোৰ গোটেই জীৱনটোৱে দুখ। ভগৱানে মোক ইমান এটা বিকৃত চেহেৰা দিলে, ইমান এটা বেয়া কঠুৱা কণ্ঠ দিলে। মোৰ কণ্ঠ কোনেও শুনিব নিবিচাৰে, মোৰ ৰংটোৰ কাৰণে কোনো মানুহে মোক ঘৰত পুহিবও লৈ নাযায়। তেতিয়া সাধুজনে কাউৰীজনীক সুধিলে, তুমি কি হ'ব বিচাৰা? তেতিয়া কাউৰীয়ে ক'লে, যদি চৰাই হ'ব লগা আছে, চৰাই সুন্দৰ চৰাই হৈছে ৰাজহাঁহ, ইমান সুন্দৰকৈ পানীত চৰি থাকে। মই ৰাজহাঁহৰ নিচিনা হ'ব বিচাৰোঁ, ইমান সুন্দৰ বগা চেহেৰাটো। তেতিয়া সাধুজনে ক'লে, ঠিক আছে, আজি মই তোমাক ৰাজহাঁহ বনাম, কিন্তু প্ৰথমে তুমি ৰাজহাঁহক গৈ সুধি আহাচোন তেওঁ তাৰ জীৱনটোক লৈ সুখী নে? কাউৰীয়ে সাধুজনৰ কথা শুনি ৰাজহাঁহৰ ওচৰত গ'ল। ৰাজহাঁহে এটা ডাঙৰ সৰোবৰত সাঁতুৰি আছিল। দূৰৰ পৰা ৰাজহাঁহটোক দেখি কাউৰীৰ বহুত ভাল লাগিল। ৰাজহাঁহক ওচৰত গৈ ক'লে, বা তই ইমান ধুনীয়া তোৰ বগা চেহেৰাটো, ইমান সুন্দৰকৈ পানীত উৰি থাকিব পাৰ, তোৰ নিচিনা মই হ'ব বিচাৰোঁ। তেতিয়া ৰাজহাঁহে ক'লে, তুমি মোৰ নিচিনা বেকাৰ কিয় হ'ব বিচাৰা? মোৰ জীৱনটোৰ কোনো অৰ্থই নাই। মই পানীত চৰি থাকোঁ, মই উৰিব নোৱাৰোঁ। মোৰ কণীবিলাক মানুহে লৈ যায় খাবৰ কাৰণে। মোৰ মাংসই হ'লোঁ মই বৈৰী, কোন সময়ত মোক চিকাৰীয়ে মাৰি লৈ যাব তাৰ কোনো ঠিক নাই। সেইকাৰণে মোৰ এইটো জীৱন হ'ল নেকি? তেতিয়া কাউৰীয়ে ক'লে, মানে তুমি সুখী নহয়? ৰাজহাঁহে ক'লে, অকণো সুখী নহয় মই। তেতিয়া কাউৰীয়ে সুধিলে, তুমি কি হ'ব বিচাৰা যদি মই তোমাক এটা নতুন জীৱন দিব বিচাৰোঁ? তেতিয়া ৰাজহাঁহে ক'লে, চৰাইৰ ভিতৰত সকলোতকৈ ভাল চৰাইটোৱে হৈছে ভাটৌ চৰাই। ইমান সুন্দৰ তাৰ কলাৰটো, ইমান সুন্দৰ তাৰ ৰঙা ৰঙা ঠোঁটটো, দূৰৰ পৰা দেখিলেই ভাল লাগে। আৰু সি উৰি উৰি বিভিন্ন গছত পৰি পৰি ফল মূল খাই ঘূৰি থাকিব পাৰে। তেতিয়াহ'লে দুইটা চৰাই ক'লে, ব'লা তেতিয়াহ'লে আমি ভাটৌ চৰাইক এবাৰ লগ ধৰি আহোঁ। দুয়োটা চৰাই, ৰাজহাঁহ আৰু কাউৰীয়ে মিলি ভাটৌ চৰাইক লগ ধৰিব গ'ল আৰু দূৰৰ পৰা ভাটৌ চৰাইক দেখি ক'লে, বা তোৰ ইমান সুন্দৰ ঠোঁট, ৰঙা ৰঙা ঠোঁট, তই ইমান ধুনীয়াকৈ গছত ফল মূল খাই থাকা। তেতিয়া ভাটৌ চৰাই ক'লে, মোক কিয় ইমান তাৰিফ কৰিছা? তেতিয়া কাউৰী আৰু ৰাজহাঁহে ক'লে, আমি তোমাৰ নিচিনা এটা জীৱন ল'ব বিচাৰোঁ। তেতিয়া ভাটৌৱে ক'লে, ইমান সুখত আছা তোমালোক আৰু বেকাৰ মোৰ নিচিনা জীৱন কিয় ল'ব বিচাৰিছা? মোৰ জীৱনটোৰ একো অৰ্থই নাই। মই গছে গছে উৰি খাই থাকোঁ হয়, কিন্তু সৰু অৱস্থাতেই মোৰ পোৱালীবিলাকক মানুহে ধৰি লৈ যায়, সজাত বন্দী কৰি ৰাখে আৰু গোটেই জীৱনটো মানুহে যেনেদৰে মাত মাতিব শিকায় তেনেদৰে মাতি মই পাৰ কৰিব লাগে। এইটো মোৰ জীৱন হ'ল নেকি? কোন সময়ত মোক চিকাৰীয়ে আহি ধৰি লৈ যাব তাৰ কোনো নিশ্চয়তা নাই। তেতিয়া দুইটা চৰাই ভাবিলে, আৰে ভাটৌ চৰাই জীৱনটোতো সুখৰ নহয়। তেতিয়া ভাটৌক সুধিলে, তোমাক যদি এটা জীৱন দিব বিচাৰোঁ, তুমি কাৰ নিচিনা হ'ব বিচাৰা? তেতিয়া ভাটৌৱে ক'লে, ৰজা, চৰাইৰ ৰজা, সকলোতকৈ সুন্দৰ চৰাইটোৱে হৈছে ময়ূৰ পক্ষী। মই ময়ূৰ পক্ষীৰ নিচিনা হ'ব বিচাৰিম, কাৰণ ময়ূৰ পক্ষী দূৰৰ পৰা ইমান সুন্দৰ, চালি ধৰাৰ সময়ত বিভিন্ন মানুহে তাক ফটো উঠাব আহে। তেতিয়াহ'লে গোটেইকেইটা চৰাই মিলি ময়ূৰ পক্ষীৰ ওচৰত গ'ল। ময়ূৰ পক্ষীক দূৰৰ পৰা তাৰিফ কৰিলে, বা ময়ূৰ, ইমান সুন্দৰকৈ চালি ধৰ, তই ইমান ধুনীয়া লাগে তোৰ ৰংটো, আমি তোমাৰ নিচিনা হ'ব বিচাৰোঁ। তেতিয়া ময়ূৰ চৰাইয়ে ক'লে, তোমালোক পাগল হৈছা? ইমান এটা সুখৰ জীৱন এৰি মোৰ নিচিনা হ'ব বিচাৰিছা?
মোৰ জীৱনৰ কোনো অৰ্থই নাই, কোনো ভেলু নাই। মোৰ পাখিকেইটাই হ'ল মোৰ শত্ৰু। মোক মানুহে নি চিৰিয়াখানাৰ ভিতৰত ভৰাই ৰাখে, মোক পাখিকেইটাৰ কাৰণে হত্যা কৰে। অলপ দিনৰ আগত মোৰ লগৰটোক হত্যা কৰি টানি টানি পাখিবিলাকক আজুৰি উলিয়াই নিয়া হ'ল আৰু ড্ৰয়িং ৰুমত সজাই থবৰ কাৰণে পাখিবিলাকক বিক্ৰী কৰা হ'ল। তেতিয়াহ'লে মোৰ জীৱনৰ কি ভৰসা আছে? তেতিয়া গোটেইকেইটা চৰাই ভাবিলে, আৰে ময়ূৰ পক্ষীও সুখী নহয়। ময়ূৰ পক্ষীক সুধিলে, তুমি কাৰ নিচিনা হ'ব বিচাৰা, তোমাক যদি এটা আমি সুবিধা দিওঁ? তেতিয়া ময়ূৰ পক্ষীয়ে হাঁহি পেলাই ক'লে, মই হ'ব বিচাৰিম কাউৰীৰ নিচিনা। তেতিয়া গোটেইকেইটা চৰাই ছাৰপ্ৰাইজ, ইমান সুন্দৰ কালাৰ, ইমান সুন্দৰ ৰং, ইমান ধুনীয়াকৈ চালি ধৰাৰ পাছত ক'লা কাউৰী হ'ব বিচাৰিছা? তেতিয়া কাউৰীয়ে সুধিলে, তুমি কিয় কাউৰী হ'ব বিচাৰিছা? তেতিয়া ময়ূৰ পক্ষীয়ে ক'লে, সকলোতকৈ সুখী চৰাইটোৱে হৈছে কাউৰী, কাৰণ কাউৰীক কোনো মানুহে বধ নকৰে মাংস খাবৰ কাৰণে। কাউৰীক কোনো মানুহে ঘৰত পুহিবলৈ নাযায়। কাউৰী সদায় স্বাধীন হয়, নিজৰ জেগাত সদায় কাউৰী মুক্ত মনে উৰিব পাৰে, মুক্ত মনে খাব পাৰে। এইকাৰণে মই যদি আকৌ জীৱন পাওঁ, মই কাউৰী হ'ব বিচাৰিম। গোটেইকেইটা চৰাই ইটো সিটোৰ মুখলৈ চালে, সকলোৱে নিজৰ ভুলটো বুজি পালে। এইখন পৃথিৱীত যে প্ৰত্যেকটোৱে স্পেচিয়েল হয়। শেষত কাউৰীজনী উৰি গ'ল আৰু সাধুজনক ক'লে, প্ৰভু, মই যি চেহেৰাত আছোঁ, যি ৰূপত আছোঁ, মই সুখী হয়। জীৱনৰ কথাবিলাকো এনেকুৱাই। আমি আমাৰ পৰিস্থিতিত পৰি বেলেগক দেখি সদায় ভাবোঁ, মই দুখী। মোৰ ওপৰত মোতকৈ ডাঙৰ ডাঙৰ দামী গাড়ী চলোৱা, মোতকৈ দামী ঘৰত থকা মানুহক দেখি মই সদায় দুখী হওঁ, বা মোক ভগৱানে কিয় এনে নিদিলে বুলি ভাবোঁ। কিন্তু এনে একো কথা নাই। পৃথিৱীৰ প্ৰত্যেকজন মানুহেই স্পেচিয়েল হয়। ভগৱানে প্ৰত্যেকজন মানুহক স্পেচিয়েলকৈ বনাইছে। আপোনাৰ কাম মাত্ৰ আপোনাৰ ভিতৰৰ পজিটিভিটিখিনি উলিওৱা আৰু সেই গুণখিনিক কামত লগোৱা আৰু এইখন পৃথিৱীত সংগ্ৰাম কৰি নিজৰ নাম প্ৰতিষ্ঠিত কৰা। কোন বগা, কোন ক'লা, কোন ধনী, কোন দুখীয়া, কোন কিমান টেলেণ্টেড, এইবিলাক ভাবি সময় নষ্ট কৰাৰ সময় নহয়। কাৰণ ভগৱানে মানুহক জন্ম দিছে এইখন পৃথিৱী সুন্দৰ কৰিবৰ কাৰণে। আমি বেলেগক দেখি ঈৰ্ষা কৰিবৰ কাৰণে, বেলেগক দেখি মন বেয়া কৰিবৰ কাৰণে মানুহক পঠোৱা নাই। যদি ভিডিঅ'টো ভাল লাগিল, সকলোকে কৈছোঁ, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে, আপুনি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব। জয় অসম।